Welcome back to my new channel Focus Blog. যোনে মোৰ ভিডিঅ' চাইছে গমে পায় মই এটা কুৰিয়াৰ কোম্পানীত কাম কৰোঁ। তো এতিয়া কৈছিলে যে কুৰিয়াৰ কোম্পানীত কাম কৰিবলৈ মানে বহুত বন্ধুৱে কৈছিলে কুৰিয়াৰ কোম্পানীত কি কাম কৰিবলৈ কি বস্তু লাগে মানে কি ডকুমেণ্ট লাগে চব কুৰিয়াৰ কোম্পানীৰ ডিফাৰেণ্ট ৰুল আৰু আমাৰ কোম্পানীৰ ৰুলটো হ'ল লাষ্ট মাইল লাৰ্ণিং। এতিয়া আপোনাক দেখাই আছোঁ LM কি হয় লাষ্ট মাইল লাৰ্ণিং। আমাৰ এটা অনলাইন ক্লাছ হয় এটা, তো এই ক্লাছটো অলপমান আপোনাক দেখাই আছোঁ। চলক, এইটো LM হয়, LM লাৰ্ণিং। তো এইটো খুলি কেনে এতিয়া ইয়াতে দুটা বস্তু আছে, ইয়াত আপোনাক দেখাইছোঁ, আপোনালোকক মানে দেখাই আছোঁ এইটো। আৰু কিছুমানে কৈছে মোৰ লেংগুৱেজটো মানে অলপ ডিফাৰেণ্ট হয়, তো অলপ চেষ্টা কৰি আছোঁ, নতুন ব্লগ বনোৱাৰ চেষ্টা কৰি আছোঁ, তো এইবিলাক চাব পাৰে। এইটো দেখিব পাৰিছে, এইটো মই কমপ্লিট কৰিলোঁ কোচিংটো কমপ্লিট কৰি কিনে তো বেলেগ বস্তু দেখাইছোঁ। লাৰ্ণিংটো কমপ্লিট কৰি ল'লোঁ। এতিয়া আপোনাক দেখাইছোঁ হেলমেট মেইন কৰি আছিলোঁ ন আপোনালোকক। ইয়াত আমাৰ এটা হেলমেট এটেণ্ডেঞ্চ বুলি এটা অপশ্যন আছে, তো সেইটোত হেলমেট এটেণ্ডেঞ্চ কৰি ল'ব লাগিব। নিজৰ হেলমেট পিন্ধি কিনে নিজৰ পিকচাৰটো লাইভ আমাৰ অফিচৰ পৰা, তো এইটো কৰি লৈ কিনে ছেকেণ্ডটো অলপ দেৰিকৈ কৰিব লাগে, দুবাৰকৈ কৰিব লাগে এটেণ্ডেঞ্চটো। এইটো কৰোঁ। আৰু পাৰ্চেলো আজি আছে বহুতকেইটা, গমে পাইছে বৰষুণ দি আছে, বৰষুণৰ বতৰ, তো ইয়াৰ হেলমেট এটেণ্ডেঞ্চ চেল্ফি জিঅ'টেক এইটো কৰিলোঁ। এতিয়া অলপকৈ বৰষুণ দি আছে, ইয়াত চাব পাৰিছে, তো বৰষুণ দি আছে, দিব দিয়ক, আমাৰতো কামেই এইটো বৰষুণৰ বতৰতে পাৰ্চেল দিয়াৰ। তো এতিয়া পাৰ্চেল দিব যাওঁ। প্ৰথম কাষ্টমাৰটো হৈছে ৰুৱেল ৰাভাৰ্ছ। তো ইয়াত ছিংগল পিচ আছে, বহুতো লং জাৰ্ণি কৰিব লাগিব। আজি মোৰ ডেষ্টিনেশ্যন 90 কিলোমিটাৰ, তো 90 কিলোমিটাৰ ঘূৰোঁ, ক'ত যাওঁ আপোনালোকক দেখাওঁ। আৰু লগতে কৈছোঁ চবটো ডেলিভাৰী মানে 4-5টামান ডেলিভাৰী কৰে, বহুত কুৰিয়াৰ আছে ডেলিভাৰী কুৰিয়াৰ, চবটোৰে বেলেগ মানে ৰুল এণ্ড ৰেগুলেশ্যন এণ্ড আপোনাৰ এইটো ডকুমেণ্টছ চবতে বেলেগ লাগে। আৰু আমাৰতো হ'লে লাইচেঞ্চ মেইন, তো পিছত হেলমেট লাগিব, এখন বাহন লাগিব, তাৰপিছত আৰু বহুতো কিবা লাগিব। আপোনাক কৈ থাকিম বলক। এতিয়া প্ৰথম কাষ্টমাৰটো পাৰ্চেলটো দিব লাগিব। শ'লমাৰী পালোঁ, শ'লমাৰীৰ পৰা এতিয়া অলপ দূৰ যাব লাগিব, এয়া গমে পাইছে ক'ত যাব লাগিব, এইপিনে যাব লাগিব। শ'লমাৰীৰ পৰা ইমানে দূৰ নহয়, ৰুৱেল ৰাভাৰ কোনে চিনি পায়, তাতে যাব লাগিব ৰুৱেল ৰাভাৰত। ৰুৱেল ৰাভাৰৰ পাৰ্চেলটো দিয়া হৈ গ'ল। এতিয়া মই যাম আৰু এটা অন্য এটা কাষ্টমাৰ লৈ, এই চাব পাৰিছে এয়া ৰুৱেল ৰাভাৰৰ পাৰ্চেলকেইটো দিলোঁ। হেল্ল' টাটা মটৰ্ছত। তো এই টাটা মটৰ্ছ কাষ্টমাৰটো হ'ল প্ৰিপেড পাৰ্চেল, তো এইটো দিলোঁ। দাদা এয়া ব্ৰহ্মপুত্ৰ টাটা মটৰ্ছ ন ৱৰ্কশ্বপ? তো আহি পাইছোঁ, আপুনি আহি পাব বাহিৰত। ভিতৰত যোৱা নাই, এয়া বাহিৰতে আছোঁ, এয়া বাছকেইটা আছে, ঠিক আছে। হেল্ল', এয়া চাব পাৰিছে শ'লমাৰী এনেজনৰ হয়, অ'টিপি লাগিব দাদা। এইটো দাদাৰ পাৰ্চেলটো দি ল'লোঁ। Two three one 2314447, ঠিক আছে। এতিয়া দাদা পাৰ্চেলটো দি ল'লোঁ। এতিয়া আগে পিনে যাওঁ। এতিয়া দাদা দুটা পাৰ্চেল আছিলে, দি লওঁ। পে'মেণ্টটো অনলাইন কৰিব, এইটো অনলাইনৰ অপশ্যনত যাব লাগিব। এতিয়া আমাৰ তাতে দুটা ছিষ্টেমত পে'মেণ্ট কৰা যায়, লিংক এণ্ড UPI। এইটো UPI দি দিলোঁ দাদাক। এতিয়া বাৰক'ডটো আহিছে, এনেকৈ লচোন হৈছে, দিয়কচোন কৰি দি আছোঁ। এমাৰ্জেঞ্চি 1396 দাদা দি দিব। এয়া অলপ ৰ'দৰ কাৰণে প্ৰব্লেম হয়, গৰম দিলেও দিগদাৰ, পাৰ্চেল দিওঁতে পানী পৰিলেও দিগদাৰ, ঠাণ্ডা দিনত বেষ্ট। ইয়াৰ পে'মেণ্টটো অহাৰ পিছত আমাৰ তাতে ছাকচেছ বুলি এনেকৈ আহে, পে'মেণ্ট ছাকচেছ, এই চাব পাৰিছে আপোনালোকক। এয়া পে'মেণ্ট ছাকচেছ আহিছে, পে'মেণ্টটো লৈ কিনে এতিয়া যাওঁ। থেংক ইউ দাদা, এইটো পাৰ্চেলটো আপোনাৰ দুটা। এতিয়া যাম মই এইটো নেক্সট এয়া প্ৰথম কাষ্টমাৰটো যোনে ব্লগ চাইছিলে, প্ৰথম ব্লগটো এয়া এই ভাইৰ পাৰ্চেল দিলেও, পাৰ্চেলটো এইটো বাৰক'ড। পাৰ্চেলটো দিলোঁ, এই ভাইক বাৰক'ডটো দি দিছোঁ ওলাই কিনে, তো দিলোঁ। এতিয়া যাম আগেত থানাত পাৰ্চেল আছে আমাৰ ৰচিচাৰৰ পাৰ্চেলটো দি আহোঁ। দুটা আছে তাৰ, এইটো ৰচিচাৰৰ কোৱাৰ্টাৰ ৰচনা কেম্পাছত আছে, তো ইয়াতে যাব, অফিচাৰ ফোন কৰোঁ, কেম্পাছতে আছোঁ, ফোন কৰি
থানা আগিয়া থানা আহি পালোঁ। আগিয়া থানাৰ পৰা এতিয়া অফিচাৰক ফোন কৰিব লাগিব। এতিয়া অফিচাৰক ফোন কৰি আছোঁ। ফোনটো কেতিয়াবা নালাগে। দাদা পাৰ্চেল আছিলে আপোনাৰ? ঠিক আছে, এটা পে'মেণ্ট কৰা নাছিলে নেকি? দুটা আহিছে, এটা পে'মেণ্ট কৰা নাছিলে নেকি? ঠিক আছে দে আছোঁ। থানাতে আছোঁ, ঘুমাই পাইছে। ইয়াৰ পাৰ্চেলটো দিবলৈ অলপ অসুবিধা হ'ল, অসুবিধা নাই। তো এতিয়া অন্য এটা কাষ্টমাৰৰ তাতে দিব যাব অলপ। এতিয়া যাই আছোঁ আৰু এটা বেলেগ পাৰ্চেল দিবলৈ। তো এতিয়া যাম আগিয়াৰ বজাৰত হয়। আপোনালোকে আগৰ ভিডিঅ'বোৰ চালে গম পাব। এই লোকেল পাৰ্চেলে থাকে ইয়াতে মোৰ লগত, বেলেগ এনেকুৱা পাৰ্চেল নাথাকে বেছি। তো লোকেল পাৰ্চেল এটা আৰু আছে, দি আহোঁ। লোকেল পাৰ্চেলটো হ'ল ইয়াতে হয়, ইয়াতে দিলোঁ। তাৰপিছত আপোনাক এদিন কৈছিলোঁ ন, মোবাইলটো বেয়া হোৱাৰ পিছত মানে লোকেশ্যন মানে অফ থকাৰ কাৰণে সেইটো পাৰ্চেলটো দিব যাম দয়ানন্দ দাদা তাতে। ইয়াত দিম, এটা পাৰ্চেল আছে, তো এইটো দিলোঁ। এইটো হয় বনদেৱী। তো এই পাৰ্চেলটো দিলোঁ দাদা আমাক। এই যে কেইটামান আহোঁতে পাৰ্চেল দিব পাহৰি গৈছিলোঁ, এতিয়া আৰু দিব গৈ আছোঁ। তো ইয়াতে ওচৰতে হয়, অলপ আগত এইটো দিলোঁ। দি কিনে আগিয়া PSC এটা আছে, এইটো দিলোঁ। দি কিনে দয়ানন্দ দাদা তাতে যাম। তো এতিয়া এইটো পাৰ্চেলটো দিলোঁ, এড্ৰেছত আহি পালোঁ। আৰু লোকেশ্যন বা ক'ত আছে নাজানো, কিন্তু বাট ইয়াতে হয়। মোৰ আইডিটো কৰি কিনে ইয়াতে আহিলোঁ। এইটো হয় লোকেশ্যনটো, আহি পাইছোঁ। তো এতিয়া দিলোঁ ইয়াতে। তো আহি পাইছে বাইদেউটো। তো এতিয়া পাৰ্চেলটো দিলোঁ। শুভম চাহ নামৰ এটা পাৰ্চেল আছিলে অসম TVSৰ, এইটো দি আছোঁ। ইয়াত ভাইক মোৰ লগতে হয়, 800 টকাৰ। তো এইটো মই কৈ দিছিলোঁ, এইটো হ'ল এমাজন শ্বিপিঙৰ। আমাক পিছত ক'ব নোৱাৰিব যে এইটো পাৰ্চেলটো বেয়া আহিছে বা কিবা আহিছে। এইটো দিলোঁ পাৰ্চেলটো দি কিনে এই পইচাটো দি আছে, কেছ ল'ব লাগিব। এইটো কেছ দি দিব, মই দি কিনে এতিয়া যাওঁ। বলক এতিয়া বলক। এতিয়া অসম TVSত পাৰ্চেলটো দি দিলোঁ। এতিয়া মোৰ আৰু এটা দাদা আছে, মানে ঘৰত নাথাকে তাইও। তো ফোন কৰি দি দিম, তাই ফোন কৰি দিয়াৰ পিছত পে'মেণ্টটো কৰি দিব, তাৰ লোকেশ্যনত যাই কিনে পাৰ্চেলটো দি দিম। এতিয়া যাই আছোঁ, বলক। আৰু এটা পাৰ্চেল আছে এক্সট্ৰা অচিনাকি, তো সেইটো অচিনাকি পাৰ্চেলটো ফোন কৰিব লাগিব। তো এতিয়া অচিনাকি পাৰ্চেলটো আগত ফোন কৰি লওঁ, লৈ কিনে কাম খতম কৰি দিওঁ। আৰু লখিমপুৰ কাষ্টমাৰটো এতিয়ালৈকে অহাই নাই। তো দুটামানত আহি পাব কৈছে, মই আৰু এবাৰ ফোন কৰিব লাগিব কিমানত আহি পাইছে। তো সেইটো অলপ তাহাঁতে মানে কি নম্বৰটো দিছে, গোৱালপাৰা লখিমপুৰৰ। এইটো কেনেকুৱা হয় নেকি, আপুনি ক'বচোন। ফোন কৰি আছে, দেখিব পাৰিছে। এয়া চা, ফোন কৰি আছে কাষ্টমাৰবোৰক। এক ভৰ্তি পাৰ্চেল লৈ আহিছে, ফটো এয়া। এই বস্তাখন চাব পাৰে কিমানকেইটা পাৰ্চেল। মই মোৰো খাতম হ'ব। আৰু মই ইয়াৰ অলপ ৰেষ্ট লৈছোঁ, ইয়াৰ লগত কথা পাতোঁ। ক'ৰ পাৰ্চেল আছে সুধিলেও। এতিয়া আপোনালোকক কৈছোঁ না, চবটো কোম্পানী বেলেগ ডিফাৰেণ্ট লোকেশ্যন হয়। তাতে লোকেশ্যনটো বেলেগ, আৰু তাতে আৰ্ভেজ চিষ্টেমটো বেলেগ, টোটেলি বেলেগ। আৰু আমাৰ টোটেলি বেলেগ। ইয়াত তাতে এয়া চাব পাৰিছে ৰেবেটটো। ইয়াত ৰেবেটটো চা কেনেকুৱা বেলেগ, ফ্লিপকাৰ্টৰ বেলেগ, এমাজনৰ বেলেগ কমপ্লিটলি। আৰু যোনে কাম কৰিব বিচাৰিছে, আমাৰ তাতে ভেকেঞ্চি খালী হ'ব, এতিয়া নহয়, দেৰি আছে। তাতৰ বহুতকেইটা পাৰ্চেল কাষ্টমাৰ আহিছে, দেখিব পাৰিছে। ইয়াত দেখা অকল এয়া ভাইয়া, এয়া পাৰ্চেল ল'ব আহিছে। কি পাৰ্চেল লৈছে এতিয়া? এইটো কি পাৰ্চেল সুজিত? এইটো কি আছে? অপেন বক্স আছে মানে। অপেন বক্স আছে, আমাৰ এমাজনৰ অপেন বক্স নাথাকে। তো ইয়াতে অপেন বক্স দি আছে। কি বস্তু আছে চাওঁতো, এতিয়া ময়ো নাজানো। চাওঁ এতিয়া। এয়া OBD পাৰ্চেল আছিলে। ইয়াৰ কি বস্তু হয় এইটো? স্মাৰ্ট ৱাচ অৰ্ডাৰ দিছিলে ভাইয়ে। এইটো ইয়াৰ ফটো মই উঠাব এতিয়া চিষ্টেমৰ পৰা। OBD আছিলে, এইটো দি আছে ভাইয়ক, অৰ্ডাৰ দিছিলে। এয়া ভাইয়ে লৈ ল'ব। আৰু আমাৰ তাতে আপোনাক কৈছোঁৱে, এমাজনৰ অপেন বক্স নাথাকে। আপুনি যি হয় নিজে ৰিটাৰ্ণ কৰি ল'ব লাগে। আপোনালোকক কৈছোঁৱে, এমাজনৰ চিষ্টেম বেলেগ আৰু ফ্লিপকাৰ্টৰ চিষ্টেম বেলেগ। যোনে কাম কৰিব বিচাৰে কৰিব পাৰে। অনলাইনত অলপ ঝামেলাও আছে। ভাল খুৰা চিনাকি, মানে পাৰ্চেলৰ কথা কৈছিলোঁ। খুৰা আহিছে, আজি স্কুল বন্ধ আছিলে তাৰ। তো ঘৰতে আছে, তাক ফোন কৰি ল'লোঁ এতিয়া। তাক ফোন কৰি লৈ আছোঁ খুৰাক। খুৰাটো হ'ল এইটো। খুৰা আহি পাইছোঁ আপোনাৰ ইয়াতে, আহি পাইছোঁ খুৰা। তো খুৰাজনক পাৰ্চেলটো দিলোঁ। আজি মই এয়া কোনোবাই কৰিব পাৰে। এয়া গাটো অলপ খোলাকৈ আহিছোঁ, গৰম বহুত দিছে। তলৰ পৰা গৰমটো লাগি আছে, ভিতৰৰ পৰা। তো এইটো দিবৰ কাৰণে খুৰা তাতে খুৰা পাৰ্চেলটো দিলোঁ। অৰ্ডাৰ দিছে, মোৰ ফোন অৰ্ডাৰ। কিবা বস্তু এইটো আপোনাৰ মোবাইলতে গম পাব। এইটো স্কাৰ্ট নিচিনাহে দেখাইছোঁ। 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 এইটো স্কাৰ্ট নিচিনা
এইটাহে বস্তু আছে ফটো চাওক এইটাহে আছিল বোধ আউট অফ ডেলিভাৰী এমেজন নহয়তে হয় এমাজন এইটো আপোনাৰ মোজা হয় মোজা টাইপৰ বস্তু কিবা সেই তলতটো অঁ। তলতটো মোৰ আৰু এই ওপৰত সাজা নেকি না এইটো আপোনাৰ 400 কিমান টকা 439 ইয়াৰ দাদাৰ পাৰ্চেলটো চাওঁতে পাৰ্চেল লাগি গৈছিল কেটলগটো চাই কিনে অৰ্ডাৰ দিছিলতো সেইকাৰণে ঠিক আছে এটা কাষ্টমাৰে ফোন কৰিছে ফোনটো এটেণ্ড কৰোঁ 439 পুরা চ্যানেলটা সাবস্ক্রাইব করে দিব পুরা চ্যানেলটা সাবস্ক্রাইব করে দিব আই গৈছে পুরা পাৰ্চেলটো দিয়া হৈ গ'ল এতিয়া লাষ্ট লোকেশ্যনত যাওঁ লাষ্ট লোকেশ্যনটো ইপিনে অলপ বৰষুণ দি আছে কিছুমান ঠাইত বৰষুণ দিয়া নাই কিছুমান ঠাইত দিছে এইটো লাষ্ট লোকেশ্যনটো হ'ল অৰূপ বৰা এইটো লাষ্ট লোকেশ্যন আমাৰ এইটোৱে যাওঁ খালি আৰু ইয়াৰ ওপৰত নাযাওঁ আৰু ইয়াৰ পিছত 26 পিন নম্বৰ পৰি যায় এতিয়া 101 লাগি মই ছাৰ্ভিচটো দি আছোঁ 101 লাষ্ট মই এইটোৱে ছাৰ্ভিচ দিওঁ আৰু ইয়াৰ পিছত নিদিওঁ আৰু তো তাৰপিছত 101ও দিওঁ 101 আপোনাৰ কেন্দ্ৰাপাৰা তাৰপিছত মাক্ৰি এইটো চাই দিওঁ মই এতিয়া মই যাই আছোঁ ইয়াৰ খুৰা তাতে অৰূপ বৰা হেল্ল' দাদা আহি পাইছোঁ আপুনি আহিব ঠিক আছে ল'ব আহিছে এয়া লক্ষীপুৰৰ পৰা দাদা এয়া চাব পাৰে লোকেশ্যনটো ফুল দিয়া আছিল এইটো চাব পাৰে 29 পিন নম্বৰ হ'ব লাগে আপোনাৰ এইটো 121 দিছে গোৱালপাৰা পিন নম্বৰ হয় দাদা এয়া দেখিব পাৰিছে তো এয়া পাৰ্চেল দি দিওঁ ফেন আৰু কিবা আছিল দুটা বেগ দি কিনে তাতে যাব ঘৰ আহি পালোঁ এতিয়া ঘৰ আহি পাওঁতে মেঘা আমাৰ ব্লগত উঠিম কৰি আছে এয়া চাব পাৰে হাই কৈ দিয়া হাই গাইজ আৰু চেনেলটা সাবস্ক্ৰাইব কৰি দিব কত ফ্ৰেণ্ডবিলাক আপোনালোকে সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ঘৰত আহি পাইছোঁ অন্য এটা ব্লগত লগ পাম থেংক ফৰ ৱাচিং আৰু শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰিব আৰু লগতে থাকে ঘণ্টা বাটনটো দবাই দিব বাই বাই